আজি মই আপোনালোকৰ লগত এটা ব্যতিক্ৰম ধৰণৰ দিৱালী শ্বেয়াৰ কৰিম। যেতিয়া আপোনালোকে ব্যতিক্ৰম শব্দটো শুনিব তেতিয়া আপোনালোকে নিশ্চয় মনত কুৱেশ্যন এটা উঠিব যে ব্যতিক্ৰম আকৌ দিৱালীত কেনেকুৱা ধৰণৰ ব্যতিক্ৰম হ'ব পাৰে। ব্যতিক্ৰম মানে হিন্দু আৰু মুছলিম ফেমিলিৰ মাজৰ যিটো দিৱালীৰ আমাৰ যিটো দিৱালী উৎসৱ হৈছে সেই ব্যতিক্ৰমৰ কথা মই নিশ্চয় আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। এটা হিন্দু ফেমিলিৰ লগত আৰু এটা মুছলিম ফেমিলিয়ে কেনেকৈ একেলগে মিলি পেলাই দিৱালী উৎসৱটো শ্বেয়াৰ কৰিছে। আপোনালোকে বহুত ধুনীয়াকৈ মানে এইটো দেখিলে গম পাব যে কোন ধৰণৰ ব্যতিক্ৰম হৈছে এই ফেমিলিটোৰ লগত বা আমাৰ চবে মিলি পেলাই যেনেকুৱা ধৰণৰ আমি এই দিৱালীত ফেষ্টিভেলত দিৱালীত যেনেকৈ আমি ফূৰ্তিতে উদযাপন কৰিছোঁ তেতিয়া আপোনালোকে গম পাব সঁচাকৈ এইটো বহুত ধৰণৰ ব্যতিক্ৰম হয়। মই এজনী মুছলিম ছোৱালী। মুছলিম মানুহকতো সাধাৰণতে চবেই ঘৃণা কৰে, মানে মুছলিম মানুহক কোনেও দেখিব নোৱাৰে, কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় আমি একদম ক্ল'জ হৈ যাওঁ। আমাৰ কোনো কাষ্টৰ লগতে আমাৰ কোনো ধৰণৰ ভেদাভেদ নাথাকে। আমি ফ্ৰেণ্ড চাৰ্কুলেই হওক, মোৰ বহুত কেইজনী হিন্দু ফ্ৰেণ্ড, ল'ৰা হওক বা ছোৱালী হওক বহুত কেইজনী আছে, কিন্তু আমি সেই ভেদাভেদটো নাভাবোঁ। ইহঁতে নিজৰ নিজৰ ধৰ্মটো পালন কৰে আৰু ময়ো নিজৰ ধৰ্মটো পালন কৰোঁ, এনেকুৱা নহয়। আমাৰ ফ্ৰেণ্ড চাৰ্কুলবিলাক যেতিয়া বেলেগ কাষ্টৰ হয় আমি সেইটোৱে মতলব সেনেকুৱা আমি চলা ফিৰা কৰোঁ। আমাৰ অনলি হিউমেন বিংছৰ লগতহে এই ভেদাভেদ ভাৱটো আছে। বাকী যেতিয়া আমি শাক পাচলি কিনো সাধাৰণতে কোনেও এইটো নাভাবে বোলে এইটো মুছলিম ঘৰৰ পৰা আহিছে নে সেইটো হিন্দু ঘৰৰ পৰা আহিছে। যেতিয়া আমি গাখীৰ কিনো, যেতিয়া আমি মুৰ্গী চৰাই এটা দোকানৰ পৰা কিনো, কেতিয়াও আমি নাভাবোঁ বোলে এইটো হিন্দু ঘৰৰ পৰা আহিছে নে মুছলিম ঘৰৰ পৰা আহিছে। আৰু মানুহ যেতিয়া বৃদ্ধ হৈ যায় নহয় তেতিয়া এই ভেদাভেদ ভাৱটো নাথাকে। মই বহুত দেখিছোঁ, বহুত বৃদ্ধাশ্ৰমত গৈছোঁ, বহুত মানে পৃথিৱীখন মই ঘূৰিছোঁ, তেতিয়া মোৰ এক্সপিৰিয়েঞ্চ হৈছে যেতিয়া মানুহবিলাকৰ এজটো লাহে লাহে কমি যায়, মানে মৃত্যুমুখলৈ যায়, তেতিয়া এই ভেদাভেদ ভাৱটো কেতিয়াও নাথাকে। আজি আমি বিল্ডিঙৰ তলত গৈ পেলাই ইমান ধুনীয়াকৈ ফেষ্টিভেলৰ পাৰ্টি কৰিলোঁ, ইমান ধুনীয়া লাগিছে। বাচ্চাকেইটাও বহুত এনজয় কৰিলে আৰু আমি বহুত ধুনীয়াকৈ যিমান ফুড আইটেম আছিলে সেইখিনি আমি খালোঁ। মিঠাই খালোঁ, পোলাও খালোঁ, পায়স খালোঁ, তাৰপিছত আমাৰ কাৰণে আৰু বহুত ধৰণৰ ভেজ আইটেম বনাইছিলে। আৰু ইয়াতে জানে কাৰ কাৰ ঘৰ আছে আপুনি শুনিলেই নহয়, ইয়াতে বহুত ডাঙৰ ডাঙৰ এক্ট্ৰেছবিলাকৰ ঘৰ ইয়াতে আছে আৰু সেইটো কাৰণে মই ইয়াতে দিৱালীখন মানে উদযাপন কৰিবলৈ আহিছোঁ। চাওক এইজন কোন কোন আছে ইয়াতে, চাব আপোনালোকে ধৰিব পাৰিছে? যদি ধৰিব পাৰিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰক। আৰু এই বিল্ডিংখনত ইমান ধুনীয়া ধুনীয়া মানে আমাৰ এক্ট্ৰেছবিলাক থাকে নহয়, কেতিয়াবা মই আপোনালোকক লগত শ্বেয়াৰ কৰি দিম কোন কোন এক্ট্ৰেছবিলাক ইয়াতে থাকে। তাৰপিছত আমি কি কৰিলোঁ, চবৰে যিমান পতাকা আছিলে চব ফুটাই পেলাই ৰাস্তাত গ'লোঁ। তাৰপিছত ইয়াতে আৰু ৰাউণ্ড চাৰ্কুলৰ কিছুমান পতাকা আছিলে সেইকেইটা আমি ফুটালোঁ। তাৰপিছত আমি ৰাতি 12টাত আমি আমাৰ নিজৰ ঘৰখন পালোঁ। ইমান ধুনীয়া ঘৰত আহি ইমান ৰিলেক্স ফিল কৰিছোঁ। মই নিজৰ ফেষ্টিভেলো ইমান ধুনীয়াকৈ পালন কৰোঁ আৰু যদিও দিৱালী মোৰ নিজৰ নহয় তথাপিতো মই ইমান ধুনীয়াকৈ ফেষ্টিভেলটো উদযাপন কৰিছোঁ। মোৰ বহুত ভাল লাগিছে, অন্তৰৰ পৰা বহুত ভাল লাগিছে। নাজানো মোৰ কিয় এনেকুৱা ইমান ভাল লাগে, মানে মই চবকে সমান বুলি ভাবোঁ, কাকো মানে একদম ভেদাভেদটো মোৰ অন্তৰত নাৰাখোৱেই। মানুহে কি ভাবে সেইটো মই গম নাপাওঁ, কিন্তু মই নিজৰ অন্তৰৰ ফালৰ পৰা মই চবকে সমান বুলি ভাবোঁ। আৰু হিউমেন বিংছ আমি জাতি হিন্দু নে মুছলিম সেইটো ভেদাভেদ ৰখাৰ আগতে আমাৰ একচুৱেলি হিউমেন বিংছৰ যিখন ৰিলেশ্যনশ্বিপ আছে, এজ এ হিউমেন বিংছ আমি সেইটোৱে আমাৰ থিংকিঙত ৰাখিব লাগে। আমাৰ হিউমেন বিংছ হিচাপে কাৰোবাৰ লগত শ্বেয়াৰ কৰিব লাগে, কাৰোবাক হেল্প কৰিব লাগে, হিন্দু হওক বা মুছলিম হওক চবকে মতলব সমানে চাব লাগে। ভেদাভেদটো কেতিয়াও ৰাখিব নালাগে, যোনে যোনটো ধৰ্মই পালন নকৰক কিয়। আমাৰ ইছলামৰ হাদিছ মতে আছে প্ৰত্যেক ধৰ্মক আমাৰ ৰেচপেক্ট কৰিব লাগে, প্ৰত্যেক ধৰ্মৰ মানুহক আমাৰ ৰেচপেক্ট কৰিব লাগে। আমাৰ ইছলামখনৰ যিবিলাক ৰুলছ ৰেগুলেশ্যন আছে ইমান শান্তিৰে মানে ডেছক্ৰাইব কৰা আছে, বহুত মানে চিম্পলিচিটি আৰু বহুত নিট এণ্ড ক্লিন হয়। আৰু আমাৰ ধৰ্মৰ লগত যিবিলাক ৰুলছ ৰেগুলেশ্যন আছে সেইখিনিও বহুত চাফা হয়, ক'তো